গুড মর্নিং সকাল পুৱাৰ পৰা ভিডিঅ'টা আৰম্ভ কৰিলোঁ। গৃহিণীৰ সংসাৰৰ ব্যস্ততা জীৱনখিনি এই আমাৰ কাম কাজেই আৰু গৃহিণীৰ ব্যস্ততা জীৱন। বহাৰ পূজাখিনি হৈ গ'ল বাৰু মোৰ। এতিয়া মই এই কাপোৰ অলপ ধুলোঁ, বেছি ধোৱা নাই, আজি বতৰ বেয়া, সেইকাৰণে অলপ কাপোৰ ধুই গাড়ী গ্ৰেজতে মেলিলোঁ। কালি বহুত কাপোৰ ধুইছোঁ, কালিৰ কাপোৰ মাখাই ঘৰত জমা হৈ আছে, মানে ঘৰত মেলি আধা কাপোৰ শুকাইছিল, আধা শুকাই নাই, সেইখিনি ঘৰতে মেলি দিছোঁ বাৰু। ঘৰত মেলি দিলে মোৰ অশান্তি লাগিছে, কাপোৰ মানে সৰু সৰু ৰুম ঘৰত, সেইকাৰণে আগত ঘৰৰ শুকা কাপোৰখিনি আগত ঠিক ঠাক কৰি আছিলোঁ। কাপোৰ মাখাত মানুহজন খাই গ'ল অফিচ, ল'ৰা ৰাতিপুৱা স্কুল গৈছে বাৰু, ছোৱালী স্কুল যোৱা নাই। মই এতিয়া কাপোৰখিনি ঠিক ঠাক কৰি থোৱাৰ পিছতহে অলপ ভাত খাম। ৰাতিপুৱা মানে অফিচ থাকিলে আমাৰ ভাতেই খোৱা হয়। ৰাতিপুৱা 10টা বজাত মানুহজন ভাত খাই যায়, ময়ো আৰু ভাত খাই দিওঁ আৰু 10টা বজাতে ৰাতিপুৱাতে। তাৰমানে একেজনৰ কাৰণে ৰুটি চুটি বনোৱা দিগদাৰী লাগে, সেইকাৰণে ছোৱালী স্কুল যায়, ল'ৰাও স্কুল যায়, মানুহজনো অফিচ যায়, ভাত চাত খাই গোটেইকেইটা, সেইকাৰণে ময়ো আৰু সিহঁতৰ লগতে অকণমান খাই দিওঁ আৰু 10টা বজাতে ভাত। এতিয়া মানুহজনে ৰাতিপুৱা ভাত দিবই লাগে, অফিচ যায়, সেইকাৰণে মই অলপ যোৱাৰ পিছত কাম চাম চেছ কৰাৰ পিছত অকণমান ভাত খালোঁ আৰু কঁঠালৰ তৰকাৰী, এখন ভাজি আৰু দালি আৰু কণী আমলেট। কণী আমলেটটো মই নল'লোঁ বাৰু, কণীখিনি মই দুপৰীয়া খাম, এতিয়া নাখাওঁ। কঁঠালৰ তৰকাৰী, ভাজি আৰু দালি দিয়ে খাম। খাই বৈ বাকী যিবিলাক আছে ঘৰৰ সংসাৰৰ কাম সেইবিলাকেই কৰিম। কোৱাৰ্টাৰৰ ঘৰৰ সংসাৰৰ কাম আৰু নেকি সেইবিলাকে। এতিয়া খাই বৈ মই এই যে ঘৰটো চাফ চুতৰ কৰি আছোঁ। চিজিল কৰিলেও চিজিল নহয় বাৰু, সৰু সৰু ৰুম। এতিয়া এই যে মই ছোৱালীৰ কাগজখন বাহিৰত থৈ দিছোঁ, মাক কৈছে, ছোৱালীজনী কৈছে, মা কাগজখিনি ভিতৰত থৈছে নে নাই, মই পাহৰি গৈছোঁ ভিতৰত থ'বৰ কাৰণে, ফাইলত ভিতৰত। এতিয়া মনত পেলাই দিলে ছোৱালীজনী, সেইকাৰণে কাগজখিনি ফাইলত ভৰাই থৈ দিলোঁ বাৰু। এই যে গিফ্টত পোৱা মেখেলা চাদৰবিলাক জমা হৈ আছে, মানে চিলোৱা বৰ টান লাগে, মেচিনখনো ওলোৱা বৰ টান পাওঁ মই। আজি ভাবছোঁ অলপ অলপকৈ ওলাই থৈ দিওঁ, ওলাই থৈ দিলে অলপ অলপকৈ চিলাব পাৰিম। কি কি সূতা লাগিব আনিব লাগিব, সেইকাৰণে অলপ মেখেলা চাদৰ কেইযোৰামান ওলালোঁ। গিফ্ট পাই মেখেলা চাদৰ বাৰু মই কিনা নাই। মই ব্লাউজ চিলাব নাজানো, বাকী দহি গোটা চিলোৱা, ফল্চ লগোৱা আৰু বাকীখিনি গোটেই কৰোঁ মই অকলে, নিজৰ মেচিন আছে সেইখিনি কৰোঁ বাৰু, কিন্তু ব্লাউজ চিলাব নাজানো। অলপ অলপকৈ কৰিম আৰু এইখিনি তিনি চাৰিযোৰা আছে মেখেলা চাদৰ, অলপ অলপকৈ কৰিম, একেদিনে নোৱাৰোঁ।